কুমৰুক চুৰুং দেৱযানী নৰৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ ক'লা চাউলৰ সৈতে বিলাহী, পিঁয়াজ আৰু কণী আৰু লগতে বনাব লৈছোঁ বিলাহী চাটনি আৰু পিঁয়াজ আৰু বাদামৰ চাটনি। প্ৰথমতে বিলাহী আৰু পিঁয়াজখিনি ভালদৰে কাটি ল'লোঁ আৰু কাটি মেলি প্ৰথমতে তেলখিনি দি অকণমান গৰম কৰি ল'লোঁ। গৰম কৰি লৈ পিঁয়াজখিনি দি ভাজি ল'লোঁ আৰু ভাজি মেলি লগতে দিলোঁ আদা, নহৰু আৰু জলকীয়া আৰু কাজু বাদাম কেইটামান। তাৰ পাছত দিলোঁ নিমখ জোখ অনুসৰি। বাদাম আৰু পিঁয়াজখিনি অলপ ৰঙা হোৱালৈ ভাজি ল'লোঁ আৰু ভাজি মেলি উলিয়াই ল'লোঁ। ঠিক একেদৰে পিঁয়াজ, বিলাহী দি মেলি আকৌ ভাজি ল'লোঁ। ভাজি মেলি লগতে দিছোঁ জলকীয়া, নহৰু, আদা পেষ্ট আৰু ভাজি মেলি অলপ টাইম ভজাৰ পাছত প্ৰায় 10 মিনিটমান ভজাৰ পাছতে পিঁয়াজ আৰু বিলাহীৰ ভাজিখিনি নমাই অলপ ঠাণ্ডা হ'বলৈ দি মেলি তাৰ পাছত পিঁয়াজ আৰু বাদামখিনি প্ৰথমতে মিক্সিত গুড়ি কৰি ল'লোঁ। ইয়াৰ পাছতে গুড়ি কৰিলোঁ পিঁয়াজ আৰু বিলাহী ভাজিখিনি। পিঁয়াজৰ চাটনি আৰু বিলাহীৰ চাটনিত সৰিয়হ আৰু নৰসিংহৰ পাত দি তেল মাৰি ল'লোঁ। তেল মাৰি লৈ পিনে এতিয়া মই বনাবলৈ লৈছোঁ কণী আৰু বিলাহী। প্ৰথমতে কণীখিনি বইল কৰি ল'লোঁ আৰু বইল কৰি মেলি তাৰ পাছতে কণীখিনি ভালদৰে ভাজি ল'লোঁ আৰু ভাজি মেলি লোৱাৰ পাছত কণীখিনি উলিয়াই লৈ মেলি মিহি কৰি থোৱা পিঁয়াজ আৰু বিলাহীখিনি ভাজি ল'লোঁ আৰু ভাজি মেলি ভালদৰে ভাজি ল'লোঁ। বিলাহীখিনি অলপ তেল ওলাই অহালৈকে 5-10 মিনিটমান ভাজি ল'লোঁ আৰু ভাজি মেলি তাৰ পাছতে জোখ অনুসৰি পানীখিনি দিলোঁ আৰু পানীখিনি দি মেলি উতল অহাৰ পাছত আকৌ কণীখিনি দি মেলি অলপ টাইমৰ কাৰণে আমি ভাজি ল'লোঁ। আজি আমাৰ ৰাতিৰ আহাৰ ক'লা চাউলৰ সৈতে বিলাহী আৰু পিঁয়াজৰ চাটনি, পিঁয়াজ আৰু বাদামৰ চাটনি, কণী আৰু বিলাহী লগতে বৰশীত উঠা পুখুৰীৰ মাছ আৰু ঔটেঙাৰ। ভাল লাগিলে দেৱযানী নৰৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।